পৰিয়ালটোক পৰীক্ষাৰ কাৰণে সাজু হ'বলৈ কোৱা হয়। এতিয়া আমাৰ এটা সংকল্প পাঠ আছে। সংকল্পখিনি লোৱাৰ পিছত আমি ক্লাছ আৰম্ভ কৰিম। মই আগত কৈ যাম, পিছত তোমালোকে কৈ যাবা। আজি তাৰিখ হৈছে 21/9/2020। COVID-19 সম্বন্ধীয় নীতি নিয়ম ও শপত বাক্য। প্ৰত্যেকে ইয়াত মই শ্ৰী কোৱাৰ পিছত নিজৰ নিজৰ নামবিলাক ক'ব। মই শ্ৰী, ভালকে মই শ্ৰী, নিজৰ নামটো কোৱা। মই শ্ৰী বীৰবাসী মণ্ডল, মই শ্ৰী বিদ্যালয়লৈ আহি শপত লওঁ যে মই COVID-19 সম্বন্ধীয় চৰকাৰী সকলো নীতি নিয়ম মানি বিদ্যালয়ৰ পাঠ গ্ৰহণত অংশ লওঁ। মই সামাজিক দূৰত্ব বজাই ৰাখি মুখ হাত পৰিষ্কাৰ পৰিচ্ছন্নকৈ ধুই পৰিষ্কাৰ মাস্ক পৰিধান কৰি নিজকে সুৰক্ষিত ৰখাৰ লগতে জাতি আৰু দেশৰ সামূহিক উন্নয়নত অংশ গ্ৰহণ কৰিম।